হাই বন্ধুসকল, কি খবৰ? দিহিঙীয়া টিপাঙীয়া ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। মই আজি যাবলৈ ওলাইছোঁ তিনিচুকীয়ালৈ আৰু মোৰ লগৰ এজন ৰখি আছে। মোৰ এই দিহিঙীয়া টিপাঙীয়া চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। সকলোৱে যাতে ছাবস্ক্ৰাইব লগৰটোৰ কাৰণে ৰখি আছোঁ, অহাই নাই। সেইফালৰ পৰা আহিবহি, ৰখি থাকিবলৈ কৈছিলে। মই ৰখি আছোঁ বুলি কৈছিলে। অৱশেষত আহি পাইছেহি, লাহে লাহে আহি আছে। মানে এই ড্ৰাইভাৰ হ'ব আজি, মোৰ ড্ৰাইভাৰেই। ভাই লাইচেঞ্চ আছে নাই? 4খন লাইচেঞ্চ আছে। পিছে পুলিচে ধৰিলে গম পাব কেইখন আছে। আজি একচুৱেলি দুৰ্গা পূজা ভাচান হেতুকে দোকান পোহাৰ ইমান খোলা নাই। তথাপি আমি দুটা আহিছোঁ, চাওঁ মানে বস্তু এটা নিবলৈ আহিছোঁ। মানে কি এপছনৰ প্ৰিণ্টাৰ এটা নিবলৈ আহিছোঁ। এই প্ৰিণ্টাৰটোৰ কাৰণে এতিয়া যাওঁ, দোকান পোহাৰ কি খোলা আছে চাওঁ। বেটেৰী ৰিক্সা। আজিকালি বেটেৰী ৰিক্সা হোৱাৰ কাৰণে বাকী আমাৰ পুৰণিকলীয়া ৰিক্সাবিলাক নাইকিয়াই হৈ গ'ল। যেতিয়াৰ পৰা বেটেৰী ৰিক্সাটো প্ৰচলন হ'বলৈ ধৰিলে তেতিয়াৰ পৰা আমাৰ পুৰণিকলীয়া ৰিক্সাবোৰ নাইকিয়া হ'ল। এইটোৱে কাৰণ যে বেটেৰী ৰিক্সাত অলপ কমফৰ্টেবল, অলপ স্পীডত পোৱা হয়। তেনেকৈ আৰু চাইনাৰ এইবিলাক চব চাইনাৰ খেল। আৰু এই যে তেল ডিপুটো দেখিছে, এইটো বোলে মুকলি কৰা বেছি দিন হোৱা নাই। ইয়াত নতুনকৈ মুকলি কৰা হৈছে তিনিচুকীয়া এটা সমীপৱৰ্তী অঞ্চলত। মাস্কখন পিন্ধিব লাগিব, নহ'লে বজাব। আৰু হেলমেটটো মই ইয়াক দি দিছোঁ। ভাল লাগিছে বকে দিলিম। ফাইনেলি তিনিচুকীয়া পাই গৈছোঁহি। এতিয়া যাম, 5টাত আমি যাম প্ৰিণ্টাৰটো চাবলৈ। মানে কি বস্তু আনিম বুলি কৈছিলোঁ কৈ দিছোঁ। আৰু ভিডিঅ'টোৰ মাজতে প্ৰিণ্টাৰ এটা চাবলৈ গৈছোঁ। চাওঁ কেনেকুৱা টাইপৰ প্ৰিণ্টাৰ এটা পাওঁ। বেছি এটা নহয় বাৰু, মিনিমাম 15,000ৰ ভিতৰতে চাওঁ। এয়া যে দেখিছে, এয়া ৰাইট চাইডে থকা ৱালৰ সিপাৰে হৈছে এটা ষ্টেচন। তিনিচুকীয়া ষ্টেচনটো পাই গৈছোঁহি। আমি ষ্টেচনৰ কাষে কাষে গৈ আছোঁ আৰু বস্তুটো এতিয়া চাওঁগৈ। দোকান খোলা হ'ব পাৰে, নহ'ব পাৰে, কাৰণ আজি যিহেতু ভাচান। চাওঁচোন দোকান খোলা আছে না। পাৰ্কিং কৰি ল'লোঁ, বাইকখন পাই গ'লোহি। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। আজি চা মুখখন দেখাবনে? ই মুখখন দেখাবলৈ বৰ লাজ কৰে আকৌ দেই। এনেকৈ কৈ যাম মানে ছোৱালীতকৈ বেছি লাজ কৰে ই। দেখিছেনে, দোকানবিলাক এতিয়াও খোলা নাই। পাম না নেপাম সন্দেহ হৈ গৈছে বস্তুটো। সময় এতিয়া 10:24, প্ৰায়বিলাক দোকান বন্ধই হৈ আছে। পাওঁ না নাপাওঁ এতিয়া দোকানখনলৈ গৈ আছে। লাগিলে হাজাৰে দোকান নেদেখোঁ কিয়, কিন্তু পূজা মণ্ডপ নেদেখিলে পূজা নালাগে। বিশেষকৈ এবাৰ পূজা মণ্ডপ বহুত জেগাত পতাও নাই। আৰু এতিয়ালৈকে অকল এখন মণ্ডপ দেখিলোঁ। প্ৰায় 10-12 কিলোমিটাৰমান আহিলোঁ। প্ৰথম এটা মণ্ডপ দেখিলোঁ, তাত দৰ্শন নকৰিলোঁ। যদি পাওঁ ৰাস্তাৰ মাজত দৰ্শন কৰিব লাগিব। এবাৰ যিহেতু পূজা দৰ্শন কৰা নাই। অন্য দিনা এই ঠাইখিনি পূৰা মানুহে ভৰি থাকে। মানে গাড়ীৰ পৰা আদি কৰি, ঠেলাৰ পৰা আদি কৰি
মানে বিভিন্ন ধৰণৰ সা সামগ্ৰীবিলাকে ভৰি পৰি থাকে, যিহেতু চবে বজাৰ কৰিবলৈ আহে। এয়া প্ৰতিমা ভাচান দিবলৈ গৈ আছে, জয় দুৰ্গা মা। অন্য বছৰ হোৱা হ'লে এনেকুৱা ধৰণৰ কিমান গাড়ী গ'লহেঁতেন, কিন্তু এইবাৰ চব কৰোণাই খাই পেলালে। চালা কৰোণাকে খাই দিব পৰা হ'লে। ফাৰ্ষ্ট টাইম বিশালত সোমাম। বিশালত বস্তু এটা চাবলৈ আছে, তাৰপাছত প্ৰিণ্টাৰ দোকান যাম। এতিয়া খোলা আছে না বন্ধ আছে গৈ চালে গম পাম। বিশালত বস্তু এটা বিচাৰি আহিছিলোঁ, নাপালোঁ। এতিয়া গোটেই ঘূৰিলোঁ, বিশালৰ ভিতৰত নাপালোঁ। এতিয়া অনলাইনতে অৰ্ডাৰ দিব লাগিব। বলক বিশালত। মানে যোনখন দোকানলৈ আহিছিলোঁ গুগল মেপত চাই লাষ্টত দোকানখন বন্ধ। এইখন দোকান ইয়াৰ পৰা ল'ম বুলি আহিছিলোঁ, দোকানখন বন্ধ। এতিয়া মাথাটো বেয়া হৈ গৈছে, মানে ঘূৰি ঘূৰি বহুত দূৰ আহিলোঁ, প্ৰায় 800-900 মিটাৰমান খোজকাঢ়ি আহিছোঁ। তাৰপৰা এতিয়া আকৌ বেলেগ এখন দোকান চাওঁগৈ। দোকান বন্ধ, যাওঁ। আহিছিলোঁ আশা এটা কৰি ল'ম বুলি, কিন্তু ইয়াত নাপালোঁ। বেলেগত চাওঁগৈ বলক। ক'লৈ গৈছিলোঁ তাত নাপালোঁ বস্তু, এতিয়া ইয়ালৈ গৈছোঁ। আমাৰ লগত আৰু এজন বন্ধু লগ পাই গ'লোঁ। নালাগে দে, কাইলৈ মানে মাস্ক লাগা মাস্ক লাগা। মোক দেখা নাই, ইফালে ফোন কেমেৰা আনিব। গৈ আছোঁ মাস্ক লগাই টিডিয়া। এতিয়া যদি টিডিয়াত নাপাওঁ নাই আৰু ঘৰলৈ গুচি যাম আৰু হোটেলত কিবা কিবি খাই পিনে। পাই গ'লোঁ সেই টিডিয়া। এতিয়া টিডিয়াৰ ভিতৰত সোমাই যাওঁ, যদি পাওঁ চাওঁ। চালা আজি বেড লাক নেকি? একচুৱেলি আজি বন্ধ হোৱা এটা কাৰণ হ'ব পাৰে। আজি ভাচান পূজা ভাচান দিছে। তিনিচুকীয়াৰ যাত্ৰা ইয়াতে সামৰি আমি আকৌ ডিব্ৰুগড়লৈ বুলি ৰাওনা হ'লোঁ। মানে উৰা মাৰিছোঁ, বাইকত উৰা মাৰিছোঁ দেই। বাইপাছেদি হৈ যাম, বেছি সময় নালাগে। গুগলত চালোঁ প্ৰায় 35 মিনিটমান লাগিব তিনিচুকীয়া টু ডিব্ৰুগড়। এনেকুৱা 4 লেণ্ডেদি গ'লে ন এনেকুৱা মজা লাগে, আকাশখন চক না, একদম মজা এটা ভিউ, আমেজিং। আজি যিহেতু অফিচ কাছাৰীবিলাক সকলো বন্ধ, সেই হেতুকে গাড়ীৰ ভিৰ পৰিমাণো তেনেই কম। আজি বাইক চলাই ভালে লাগিছে বাৰু, মানুহ চানুহ নাই তেনেকৈ। ৰাস্তাটোত গৈয়ে ভাল লাগিছে, একদম বিন্দাছ ফুল, মানে নিজৰ মতে গৈ থাকক যিমান স্পীডত যায়। হেৰি লাহে লাহে যাব, এনেই কৈছোঁ দিয়ক। মোহনবাৰী এয়াৰপৰ্ট পাই গ'লোহি। এয়াৰপৰ্ট কৈছোঁ সেইখন চাই লওক, এৰোপ্লেন। মানে মই চাইছোঁ সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। বিশেষকৈ যে এই প্লেনবিলাক লেণ্ডিং কৰা সময়ত মজা লাগে চাই, একদম শ্ল' মোশ্যন। পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন ডিব্ৰুগড় নালিয়াপুলত অৱস্থিত কম্পিউটাৰ পইণ্টত। ইয়াৰ পৰাই এপচন কোম্পানী এটা প্ৰিণ্টাৰ পাই গ'লোঁ, আৰু ইয়াৰ বাকী ৰিভিউবিলাক পিছৰ ভিডিঅ'ত দেখাই থাকিম। ধন্যবাদ বন্ধুসকল। ডিঙিয়া দিপাঙে মোৰ এই ইউটিউব চেনেলৰ পৰা সকলোকে এটাই অনুৰোধ, যাতে সকলোৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব, তাৰ বাবে বেল আইকনটো দবাই দিব। ধন্যবাদ।